বন্ধুসকল নৱৰাজ ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা জিমেইল ইউজ কৰোঁ, কিন্তু জিমেইলত যিখিনি টেক্সট লিখোঁ সেই টেক্সটখিনি নৰ্মেল হয়, তাৰ কালাৰো নৰ্মেল হয় বা তাৰ ষ্টাইলো নৰ্মেল থাকে। কিন্তু আজি মই এই ভিডিঅ'টোৰ সহায়ত আপোনালোকক ক'বলৈ গৈ আছোঁ জিমেইলত কেনেকৈ আপোনালোকে আপোনালোকৰ টেক্সটখিনি কালাৰফুল কৰিব পাৰিব আৰু তাৰ যিটো ষ্টাইল হয় সেই ষ্টাইলটো চেঞ্জ কৰিব পাৰিব। যদি আপোনালোকে এই টিপছটো শিকিব বিচাৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, আৰু যদি আপোনালোকে এই ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল জিমেইলৰ এই টিপছটো জানিবৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইলত জিমেইল একাউণ্ট অ'পেন কৰি ল'ব। মই মোৰ জিমেইল একাউণ্ট অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত তলত পেইনৰ এটা চিম্বল দেখা পাব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কম্প'জৰ যিটো পেজ হয় সেই পেজটো আপোনাৰ সন্মুখত অ'পেন হৈ যাব। আপোনালোকে এইখিনিতো সকলোৱে জানেই, টু তাৰে পঠিয়াব ছাবজেক্ট, কি ছাবজেক্ট লিখিব কম্প'জ জিমেইল। কম্প'জ জিমেইলত আমি কি লিখি পঠিয়াম সেইটো লিখা হয়। গতিকে মই কম্প'জ জিমেইলত আহি গৈছোঁ। তাৰ লগে লগে আপোনালোকে অলপ সময় প্ৰেছ কৰি ধৰি থাকিব। ধৰি থকাৰ পিছত ইয়াত ফৰ্মেট অপশ্যন আহি যাব, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাই আছে বোল্ড, ইটালিক, আণ্ডাৰলাইন এইখিনি আহি গৈছে। যদি আপোনালোকে আপোনাৰ যিটো টেক্সট হয় সেই টেক্সটটো বোল্ডত লিখিব বিচাৰিছে তেন্তে বিত ক্লিক কৰি দিব। ইয়াত আপোনালোকে যিখিনি লিখিব সেইখিনি বোল্ড আহি যাব। যদি আপোনালোকে ইটালিক লিখিব বিচাৰে তেন্তে ইটালিত আহি ক্লিক কৰি দিব। এই ক্লিক কৰাৰ লগে লগে কি হ'ব, যিখিনি টেক্সট লিখে সেই টেক্সটখিনি অলপমান বেকা হৈ যাব। এইখিনি যদি নালাগে তেন্তে ইটালিত এবাৰ ক্লিক কৰি দিব, বোল্ডত এবাৰ ক্লিক কৰি দিব, আপুনি লিখিব নাইকিয়া হৈ যাব। আপুনি যদি কিবা টেক্সটত আণ্ডাৰলাইন দিব বিচাৰে তেন্তে আপুনি আণ্ডাৰলাইন দিব পাৰিব। আণ্ডাৰলাইনৰ কাৰণে ইয়াত ইউত গৈ পেষ্ট কৰি দিব। আণ্ডাৰলাইন আহি গৈ আছে, আহি গৈছে। যদি আণ্ডাৰলাইনটো নালাগে তেন্তে ইউত আহি আকৌ এবাৰ ক্লিক কৰি দিব। আপোনালোকে যিটো লিখে লিখিব পাৰে। আণ্ডাৰলাইন নাইকিয়া হৈ গৈছে। যদি আপোনালোকে টেক্সটখিনি কালাৰ কৰিব বিচাৰে তেন্তে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত বিভিন্ন ধৰণৰ কালাৰ আহিব। আপোনালোকে যিটো কালাৰ টেক্সট লিখিব বিচাৰে সেই কালাৰটো আপোনালোকে চুজ কৰিব। মই গ্ৰীণ কালাৰটো চুজ কৰি দিছোঁ। ইয়াত আছে টেক্সটখিনি কালাৰ হৈ আছে। যদি এই টেক্সট কালাৰখিনি নালাগে তেনেহ'লে আকৌ ইয়াত আহি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ কালাৰ দেখা পাব। যিহেতু আমাক কালাৰ নালাগে গতিকে আমি এইটো ব্লেক হয়, সেই ব্লেকটোত আমি ক্লিক কৰি দিম। যদি ক্লিক হোৱা নাই গৈছে। পাই আছে। যদি আপুনি বেকগ্ৰাউণ্ডত কিবা কালাৰ দিব বিচাৰে তেন্তে আপুনি বেকগ্ৰাউণ্ডটো কালাৰ দিব পাৰে। তাৰ কাৰণে এই অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত আপুনি কোনটো কালাৰ দিব বিচাৰে বেকগ্ৰাউণ্ডত সেই কালাৰটো আপুনি চুজ কৰিব। মই ৰেড কালাৰটো চুজ কৰিছোঁ। যিখিনি লিখি আছে তাৰ পিছফালে কালাৰ আহি গৈ আছে। যদি এইখিনি নালাগে তেন্তে আপুনি আকৌ য'ৰ পৰা বেকগ্ৰাউণ্ড কালাৰ দিছিলে তাতে আপুনি আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে ইয়াত নানৰ অপশ্যন দেখা পাব, ইয়াত ক্লিক কৰি দিব। দেখা পাই আছে বেকগ্ৰাউণ্ড কালাৰটো নাইকিয়া হৈ গৈছে। গতিকে এনেকুৱা ধৰণে
আপুনি আপোনাৰ যিটো মেইল হয় সেই মেইলটো ইণ্টাৰেষ্টিং বনাব পাৰে আৰু যদি এই ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰিছে তেন্তে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টি কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'